হেল্ল' গাইজ, কি খবৰ? মই এতিয়া পুলি অলপ ৰুবলৈ লৈছোঁ। মানে পলিথিনত ভৰাম এতিয়া। চাই থাকক কি পুলি ভৰাম এতিয়া ইয়াত। পলিথিন মাটি ভৰাব লাগিব। মাটি ভৰাই পেলাই ইয়াত থেকেচিব লাগিব অলপ এনেকৈ, তেতিয়া এইটো লেবেল হৈ যাব। থেকেচিব লাগিব, লেবেল হৈ গৈছে। ভৰাব লাগিব। এইটো কি পুলি বাৰু ক'ব পাৰিবনে? পাম হয়, পাম পুলি। কিন্তু এইটো তেল উলিওৱাটো নহয়, চৌ পাম বুলি কয়। তেনেকৈ ৰুব লাগিব, মাটিটো ভৰাব লাগিব। হেঁচিব লাগিব আৰু ইয়াত দি দিব লাগিব এনেকৈ ইয়াত থ'ব লাগিব ছাইডত। এইখিনি পুলিখিনি চাই লওক, পাম বুলি কয়, চৌ পাম। এইখিনি ইয়াৰ পৰা তেল নুলিয়াই বাৰু, চৌ পাম। এটা এটাকে ৰুই আছোঁ। এইবিলাক কামেই মোৰ, মাটি ভৰোৱা, পুলি ৰোৱা। আজি দিনটোৰ ভিতৰত 30টামান ৰোৱা হ'ল এতিয়ালৈকে। এইখিনি এতিয়া কেইটা হয় খবৰ। হেল্ল' গাইজ, মই যে পুলিখিনি ৰুইছিলোঁ, এইখিনি চাওক, পাম পুলি হয়। এনেকৈ লাইন পাতি থৈ দিছোঁ, দেখি ভাল লাগিছে। ইয়াত যেতিয়া গুটি লাগে খাবও পাৰি, তামোলৰ নিচিনা লাগে ইয়াৰ গুটিবিলাক।